वेलकम टू माय यूट्यूब चैनल जाकिर ब्लॉग्स সকলকে স্বাগতম জানাইছো আপোনালোকৰ খবৰবাৰ মোৰ অবাল মানে আজি মানে ব্লগ ভিডিও নহব মানে এটা আজি ইনফৰমেশন ভিডিও হ'ব মানে আমাৰ গাঁৱৰে মানে ডাঙৰ দাদাই মানে প্লাষ্টিকৰ পৰা মানে পেট্ৰল আৰু ডিজেল বনাই সেইটো ভিডিও বনাবলৈ গৈ আছে যদি সেই ভিডিওটো আপোনালোকে চাবলৈ চাই তেনেহলে ভিডিওটো ভালদৰে চাই অলপ স্কিপ নকৰিব তেনেহলে বলক ভিডিওটো আৰম্ভ কৰো সৰু মানে এতিয়া আৰু যাম আৰু গাড়ীখন ইয়াতে পাৰ্কিং কৰি থৈ লওঁ পিছত পাৰ্কিং কৰি থৈ লওঁ তাৰপিছত যাম আৰু গৈ আছোঁ মানে এনেকৈ দোস্ত মানে পাইছোঁ আৰু মানে ইয়াতে বনাই আছে গাইছ মানে আৰু এতিয়া আমি সকলোৱে মানে আহি পাইছোঁ ইয়াতে মানে পেট্ৰল তৈয়াৰ কৰে মানে প্লাষ্টিকৰ পৰা চাওক ইয়াতে মানে প্লাষ্টিকৰ মানে পেট্ৰল বনায় সেই দোস্ত মানে আমাৰ সেই দাদাৰ ওচৰত আহিছোঁ মানে কোন পদ্ধতিৰে মানে পেট্ৰল বনাই আৰু প্লাষ্টিকৰ পৰা মানে আপোনালোকে দেখুৱাইছে সেই ছিটাপটো মানে কেনেকৈ কি মিচিঙৰ পৰা মানে এনেকৈ মানে আৰু বনাই আৰু চাওক মই আপোনালোকক মানে দেখুৱাই আছোঁ কেনেকৈ মানে এইটোৱেই মিচিং হয় মানে প্লাষ্টিকৰ পৰা মানে আপোনাৰ পেট্ৰল বনাই আৰু এইবিলাক দি চাওক চাই লওক আপোনালোকে সেই দোস্ত মানে এই প্লাষ্টিকৰ পৰা মানে কেনেকৈ দাদাই মানে এইবিলাক বনাই আৰু মানে সেইবিলাক মানে আৰু দাদাই এতিয়া ক'ব আপোনালোকে ভিডিঅ'টো ভালদৰে চাই থাকক প্ৰথম মই ইয়াৰ ভিতৰত প্লাষ্টিক সোমাওঁ এইটো চাইডে ড্ৰাম মানে এইটো ড্ৰাম 220 লিটাৰৰ এটা ড্ৰাম এইটো চাইডত দি আমি পলিথিন সোমাওঁ পলিথিন সেইটো মানে যাতে ঢাকনটো বন্ধ ইয়াতে ইয়াতে প্লাষ্টিক সোমোৱা হয় আৰু তাৰপিছত ইয়াতে মানে আমি জুইটো লগাই দিওঁ চকাৰ তলত ইয়াতে ড্ৰামত জুই লগাই দিওঁ লগাই দিয়াৰ পিছত ইয়াত প্ৰথমত গেছটো 60 কৰো ইয়াতে 60 কৰাৰ পিছত ইয়াত আহে তাৰ পিছত ইয়াতে কিছুমান সময় মানে পানী দিব লাগে মানে গৰম তাৰ পিছত গেছটো আহি কেনে ইয়াৰ প্ৰথম যেটো সিলিন্ডাৰ তাৰে মাজত ঠাণ্ডা হয় হোৱাৰ পিছত ইয়াৰ ভিতৰত আমি পাওঁ ডিজেল এইটোত পাওঁ ডিজেল হয় প্ৰথমতো ডিজেল পাওঁ আৰু ডিজেলৰ পৰা যেটো গেছ আহে তাৰ পিছত এইখিনিত আহি কেনে এইটো পাইপ দি এইটো সিলিন্ডাৰত ঠাণ্ডা হয় ঠাণ্ডা হোৱাৰ পিছত ইয়াত আমি পাওঁ পেট্ৰলৰ পৰা এটা গেছ যাব ইয়াত এটা বস্তু দিব লাগে কিন্তু আৰ্থিক অৱস্থা বেয়া দিব পৰা নাই ইয়াতে মানে জমা হ'ব এটা টেংকি থাকিলে অক্টেন বুলি কয় অক্টেন যেটো এৰোপ্লেনত লাগে এইটো অক্টেনটোৰ পিছত এটা গেছ আছে যাই কেনে যেটো ঘৰত ভাত বনাই খাওঁ আমি যেটো গেছ সেইটো গেছ এই ৰন্ধন গেছ বুলি থাকে এইটো যাই কেনে ইয়াতে জ্বলিব ইয়াতে মানে বস্তুটো সিস্টেমটো কিন্তু ব্ৰেণ্ডৰ পৰা কামখানি গটাগিটি ব্ৰেণ্ডৰ পৰা কৰিছে মানে 7 বছৰ হ'ল চিন্তাটো মোৰ চিন্তা এইটো যে পেট্ৰল ডিজেল মই বনাম এতিয়া মানে আপোনাৰ ইয়াত মানে 1 কেজি মানে পেট্ৰল বা হেবিলাকৰ মানে প্ৰাইস নাই তাৰ মানে এতিয়া আপোনাৰ পেট্ৰলৰ প্ৰাইসটো এতিয়া মানে আমি প্ৰাইসটো লগাৱা নাই না মানে অনুমানত এতিয়া মানে আমি 80 টকা দিব পাৰিম বজাৰত কম মানে কম 80 টকা দিব পাৰিম বজাৰত কম মানে কিন্তু 80 টকা দিব পাৰিম ডিজেলটো কিন্তু পেট্ৰলটো এতিয়া নিদু কিন্তু এটো ৰিফাইন কৰবা লাগিব আৰু আপোনাৰ ডিজেলটো ৰিফাইন কৰবা লাগিব কিন্তু এতিয়া ডিজেলটো ব্যৱহাৰ হ'ব পাৱাৰ পাম্প আৰু ট্ৰেক্টৰ আৰু বেলেগ ইঞ্জিনত নিদু আমি তাৰ মানে সমস্যা হ'ব পাৰে এই দুটা ইঞ্জিনত বেয়া নহব সেই কাৰণে আমি দুটা ইঞ্জিনত ব্যৱহাৰ কৰি আছো এতিয়া আপোনাৰ মানে আগলে মানে আশা কি আশা আছে আৰু মানে আশা মানে কৰিব বিচাৰে মই বস্তুটো ডাঙৰকে কৰিম আৰু মানে এটো মোৰ সপোন আৰু মানে ৰাইজক সহায় কৰিম মানে আৰু গাঁওখন উন্নত কৰিব লাগে এতিয়া আপুনি কোনো মানে ইনভেষ্টমেন্ট পোৱা নাই নেকি কোনো ইনভেষ্টমেন্ট পোৱা নাই আজিলৈ পৰা কোনো পোৱা নাই পোৱা নাই নিউজ লাইভ আহি আছে ইয়াতে কি কৰিব মানে ইয়াতে জানে কিন্তু আজিলৈ আজিৰ দিনতে মোৰ এটা সাবন কিনিবলৈ 1 টকাও নাই এনেকুৱা অৱস্থা আৰ্থিক অৱস্থা খুব বেয়া মানে মিনিমাম ইয়াতে মানে খৰচটো মানে কিমান কৰিছে আপুনি 15000 টকা গৈছে ইয়াতে 15000 টকা খৰচ 15000 টকা গৈছে টোটালি ইয়াতে যদি আমি তেলটো একদম টপ কোৱালিটি দিবা পাৰো তেনেহলে টপ কোৱালিটি তেলটো দিলে দিবলৈ গলে আপোনাৰ ম্যাক্সিমাম 1 লাখ টকাৰ মেচিন লাগিব হয় যেটো ৰিফাইন মেচিন বুলি কয় হেতু ৰিফাইন কৰিলে ইঞ্জিন নাই আপোনাৰ নাই হেতু ৰিফাইন কৰিলে ইঞ্জিনৰ সমস্যা নাই এটো মানে ফুল গ্যাৰান্টি এতিয়া পিছে মই এটা কথা সুধো আপুনি যিখিনি প্ৰসেসিং কৰিলে আপুনি যেহেতু 15000 কিমান ক'লে 15000 আপুনি ইনভেষ্ট কৰিছে 15000 ইনভেষ্ট কৰাৰ পিছত আপুনি মানে আগন্তুক দিনত বৰ্তমান লাভ নহলে আগন্তুক দিনত লাভ হ'ব বুলি আপুনি আশা কৰে কিন্তু এইটো প্ৰসেছত মানে আপোনাৰ কিমান খৰচ হৈ আছে আৰু কিমান লাভ হৈ আছে এই এতিয়া মানে পাৰ লিটাৰত মোৰ খৰচ হৈ আছে 60 টকা 60 বা 65 টকা খৰচ হৈ আছে এনেকুৱা 60 65 ভিতৰত এনেকুৱা কামটো হৈ যায় তেলটো আমি পাই যাওঁ কিন্তু পাৰ পলিথিনৰে পাৰ কেজিত 700 গ্ৰাম মান তেল পাওঁ
1 কেজিত মানে 1 কেজিত পলিথিনত 1 কেজি পলিথিনত 700 গ্ৰাম তেল পাওঁ, 200 গ্ৰাম পেট্ৰল আৰু হাফ কেজি ডিজেল। আৰু বাকীবিলাক যিবিলাক অক্টেন চকটেন এইবিলাকতো জমা কৰিব নোৱাৰোঁ, ডাইৰেক্টলি জ্বলাই দি আছোঁ ইয়াতে। তাৰমানে বস্তু পানী নাই, সেইকাৰণে ইয়াতে জ্বলাই দি আছোঁ পূৰা। আপোনালোকে চাই লওক চিটআপটো কেনেকৈ উৎপাদন কৰে আৰু চাই লওক আপোনালোকে ভালদৰে। প্ৰথমতে মানে দাদাই ইয়াৰ পৰা পলিথিন আৰু প্লাষ্টিক লৈ কিনে সেইটো দামত সোমায় আৰু সোমাৰ পিছত মানে ইয়াৰ পৰাই মানে ডিজেল আৰু পেট্ৰল উৎপাদন কৰে। কেনেকৈ কৰে আপোনালোকে চাই থাকক, ভিডিঅ'টো ভালদৰে চাই থাকক, অলপ স্কিপ নকৰিব। এতিয়া মানে দামত জুই জ্বলাই দিলে চাওক আপোনালোকে চাই লওক ভালদৰে। এতিয়া মানে জ্বলাই দিলে আৰু জ্বলাই দিয়াৰ পিছত মানে এইটো পাইপেদি যাব আৰু যাই কিনে সৌটো যে আপোনালোকে চাইছে এই দাদাই যে কৈছে সেইটো গেছ চিলিণ্ডাৰ দি মানে ওলাব, পেট্ৰল ওলাব আৰু এইফানে যা আছে দাদাই যে হাত ৰাখিছে এইটো দি মানে গেছ চিলিণ্ডাৰ দি মানে ডিজেল ওলাই সৌটো গেছ। সেই দোস্ত চাওক কেনেকৈ পেট্ৰল পৰিছে, চাওক না, চাই লওক ভালদৰে চাই লওক কেনেকৈ পেট্ৰল পৰিছে, চাওক ভাল লাগিছে দিয়ক চাই কিনে। সেই দোস্ত চাওক না কেনেকৈ ডিজেল ওলাইছে, চাওক কেনেকৈ ডিজেল ওলাই আছে, চাওক না একেবাৰে পিয়'ৰ ডিজেল কালাৰ, চাওক না কেনেকৈ ওলাই আছে। সেই দোস্ত চাওক না এই যে এইটো হৈছে ডিজেল, মানে প্লাষ্টিকৰ পৰা উৎপাদন কৰিছে আৰু উৎপাদন কৰি এই ডিজেল পাইছে। চাওক আপোনালোকে ভালদৰে চাই লওক, এইটো হৈছে ডিজেল। সেই দোস্ত চাওক এই হৈছে পেট্ৰল, চাই লওক আপোনালোকে এই হৈছে পেট্ৰল। চাম পৰীক্ষা কৰিম আৰু চাই থাকক। এই পানী আহি গ'ল চাওক আপোনালোকে, মানে পানী পেলাই দিলে আৰু ইয়াতে মানে দাদাই পেট্ৰল পেলাই দিব আৰু এতিয়া আৰু জুই জ্বলাই দিব পানী। চাওক চাই থাকক, জুই জ্বলি গৈছে আৰু চাওক। সেই বস্তু চালে আৰু মানে পৰীক্ষা হৈ গ'ল যে পানী পেলাই দি তাৰ পিছত মানে পেট্ৰল পেলাই দিয়াৰ পিছতে মানে দাদাই জুই জ্বলাই দিলে, চালে আৰু জুইখন জ্বলি গৈছে। আৰু কি ক'ম মানে আচৰিত বস্তু বনাইছে বে দাদাই, আচৰিত বস্তু। সেই দোস্ত যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি ছাবস্ক্ৰাইব কৰি থৈছে মানে এই ভিডিঅ'টো মানে আপোনালোকে মানে শ্বেয়াৰ কৰক, যিমান শ্বেয়াৰ কৰিব সেনে ভাল আৰু।